এইখন কাগজৰ ভিডিঅ' আৰম্ভ কৰোঁ মানে আপাৰ আছামক অলপ সন্মান দি আৰম্ভ কৰি বস্তু কোন আপুনি কোন মই আৰু আমাৰ লয়াৰ আছামক সন্মান দি আৰম্ভ কৰি বস্তু কোন মই কোন তই আমি আৰম্ভ কৰোঁ মানে এইখন কাগজত লিখি লৈছোঁ মোৰ ভিডিঅ'ত যিমান যদি মানুহে কমেণ্ট কৰিছে সেইবোৰ ইয়াত লিখা আছে নাম আৰু কমেণ্টবোৰ আৰু সেইবোৰ আজি কুৱেশ্যন এনচাৰ দিম আৰু আপোনালোকে কিবা সুধিব আছে কমেণ্ট কৰক এইটো ভিডিঅ'ৰ তলত আৰু এইবোৰ মই সম্পূৰ্ণভাৱে আপোনালোকক এনচাৰ দিম আৰু প্ৰথম কোনে কৰিছে চাওঁ মই লিখি লৈছোঁ ইয়াত আৰু বহুত যোনটো মোবাইলত মই ইউটিউব চেনেল আছে সেইটোত মই কেমেৰা কৰিছোঁ গতিকে দুটা কাম আকাৰে কৰিব নোৱাৰি গতিকে ইয়াত মই লিখি লৈছোঁ প্ৰথম লিখিছে আকাশ দিবে লিখিছে তুমি যে ইউটিউবত ভিডিঅ' নিদিয়া হ'লা হয় মই ইউটিউবত ভিডিঅ' নিদিয়া হৈছিলোঁ কাৰণ মই ইউটিউবৰ পৰা মই কেতিয়াবা ডিম'টিভেট হৈ গৈছিলোঁ এতিয়া মই ইউটিউবত ভিডিঅ' আপলোড কৰোঁ ছাবস্ক্ৰাইবাৰ নাবাঢ়ে ভিউজ নাহে ডিম'টিভেট হৈ গৈছিলোঁ এইটো বাৰু ফিল্ম ভিউজ নাই বাৰু কিন্তু আগতে অলপমান আগবাঢ়িছে সেনেকুৱা ডিম'টিভেট হৈ গৈছিলোঁ সেনেকৈ ফলো ইউটিউবটো বাদ দিলোঁ কিবা কিবি ভিডিঅ' দি থাকোঁ সেইকাৰণে আৰু মোৰ ইউটিউবটো বেয়া হৈ গৈছিল সেইকাৰণে ইউটিউবত মই ভিডিঅ' দিয়া বাদ দিছিলোঁ কিন্তু এতিয়া বাৰু আৰম্ভ কৰিছোঁ মই দি থাকিম ৰিয়েলি ভিডিঅ' দিব নোৱাৰিলেও মই 2-3 দিন মূৰে মূৰে ভিডিঅ' দি থাকিম থেংক ইউ ৰাকদীপ আৰু এবাৰ নেক্সট কুৱেশ্যন আমি যাওঁ নেক্সট কুৱেশ্যন কোনে কৰিছে এবাৰ লিখিছে যদি মই তুমি কেতিয়াৰ পৰা ইউটিউব ষ্টাৰ্ট কৰিছিলা হয় মই 2020 পৰা ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ জানুৱাৰী মাহৰ 1 তাৰিখে মই ইউটিউব চেনেল খুলিছিলোঁ কিন্তু মই ইউটিউবত মাজে মাজে ভিডিঅ' নিদিয়া হৈ গ'ল আৰু সেনেকৈ ইমান সফল হ'ব পৰা নাছিলোঁ এতিয়া আৰু দিব চেষ্টা কৰিছোঁ যদি আপোনালোকৰ আশীৰ্বাদ থাকে কৰি যাম এইবাৰ লিখিছে নমস্কাৰ গাইজ শুন তোমাৰ ভিডিঅ' চাই ভাল লাগে আশা কৰিলোঁ আগলৈ আগবাঢ়ি যোৱা নমস্কাৰ গাইজ থেংক ইউ এনেকৈ মৰম দি থাকিব আশীৰ্বাদ দি থাকিব যাতে আপোনালোকৰ বাবে ভিডিঅ' বনাই থাকিব পাৰোঁ এইবাৰ লিখিছে অসময় ডেকা লিখিছে কমেণ্ট কৰিছে তোমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে কিন্তু তোমাৰ চেনেলত ভিডিঅ' কেটেগৰী ভাল হোৱা নাই অৰ্থাৎ তোমাৰ ভিডিঅ' কেতিয়াবা কমেডি হয় কেতিয়াবা ব্লগ ভিডিঅ' হয় কেতিয়াবা মিউজিক ভিডিঅ' হয় কেতিয়াবা ষ্টৰি ভিডিঅ' হয় কিয় বাৰু এনেকুৱা হয় মই মানে এটা ধুনীয়া কুৱেশ্যন কৰিছা তুমি তুমি বুলি নকয় মোতকৈ ডাঙৰ হ'বা বা হয়তো ডাঙৰে হ'বা আপোনাক থেংক ইউ কুৱেশ্যনটো কৰাৰ কাৰণে আচ্ছা মই প্ৰথমতে ভাবিলোঁ যে আমি কমেডি ভিডিঅ' কৰোঁ তাৰপিছত কমেডি ভিডিঅ' কৰোঁতে বহুত প্ৰব্লেম আহি গ'ল তাৰপিছত ব্লগ ভিডিঅ' কৰিলে ভাবিলোঁ যে মোৰ কি ব্লগ ভিডিঅ' বনাম মানে মই বহুত কম ভাবিছোঁ মই যোনটো ভিডিঅ'ত মই বেছিকৈ ভিউজ পাম বেছিকৈ ছাবস্ক্ৰাইব পাম মই সেইটো লাইনতে ভিডিঅ' বনাম কিন্তু এতিয়া মই গম পালোঁ যে কোনো ভিডিঅ'ত সেনেকুৱা চিষ্টেম নাই সকলো ভিডিঅ' একেই খালি কেৱল ভালদৰে লাগি থাকিলে হয়তো ছাকচেছ পোৱা যাব যদি আপোনালোকৰ এইবাৰ ভাবিছোঁ সেইবোৰ নিদিওঁ আগতে যি ভুল কৰিছিলোঁ সেইবোৰ ভুল আৰু নকৰোঁ ব্লগ ভিডিঅ' দি থাকিম এনেকুৱা ধৰণৰ ব্লগ ভিডিঅ' দিম কিছুমান আপোনালোক শিকিব পাৰে আৰু নৰ্মেল ব্লগ ভিডিঅ' দিম আপোনালোকে আৰু দেখিব আৰু আপোনালোকৰ আশীৰ্বাদ থাকে দি থাকিব এইবাৰ লিখিছে নিউজ আছাম ভাষাৰ নাম নাজানো নামটো জনাব বাৰু তোমাৰ ঘৰ ক'ত আৰু তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰ কৈছোঁ মোৰ ঘৰ কামৰূপ জিলাৰ হাজোত আৰু মোৰ ঘৰত মাৰা ফাদাৰ আৰু মই আছোঁ আৰু কোনো নাই আমি তিনিটা ফেমিলি এবাৰ লিখিছে আছিক আলি তোমাৰ ঘৰত কোন কোন আছে ইতিমধ্যে ক'লেও হয়তো গম পাবা বাৰু গম পালা হয়তো যদি ভিডিঅ' চাইছা হয়তো গমেই পালা আৰু বাৰু নকওঁ আৰু ইমানতে আছিল আৰু কিছুমানে বহুত কমেণ্ট কৰিছে যে কিবা হাই প্ৰফিলটো ভাল লাগে সেইবোৰ কাৰণ মই লোৱা নাই কাৰণ সেইবোৰ অলপ ভিডিঅ'টো দীঘল হ'ব অলপ বহুত দীঘল হৈ যাব এতিয়া মেইন যিকেইটা কুৱেশ্যন কৰিছে সেইকেইটা ল'লোঁ আৰু এনেকুৱা কিয়নি ভিডিঅ' মই আৰু বনাম যদি আপোনাক কমেণ্ট কিবা সুধিব বিচাৰিছে কাৰণ আৰু ব্লগ ভিডিঅ' আহিব অতি সময়তে আহি আছে